প্ৰথমতে মই আপোনাক আৰু আপোনাৰ ঘৰৰ সকলো পৰিয়াললৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আজি এই ভিডিঅ'টোত মানে কেইখনমান ক'ত কেনেকুৱা ধৰণৰ ভেলাঘৰ সাজিছে তো সেই পৰিৱেশটো দেখাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে যে দেখি আছে এই ড্ৰাগনটো, এইটো ড্ৰাগন বনাইছে হাতকত বনাইছে আৰু দেখিছেনে কিমান প্ৰকাণ্ড এটা ড্ৰাগন বনাইছে আৰু ইয়াৰ নেজডাল চাইছেনে কিমান ডাঙৰ আৰু মানে চববিলাকে দিছে আৰু ধুনীয়াকৈ। আৰু এইটো যে দেখিছে এইটো আমাৰ বেছি দূৰতো নহয়, এইটো আমাৰ গোৱালপাৰাতে জ্যোতিনগৰত বনাইছে। আৰু এই যে বনাইছে মানে ল'ৰাজনক মানে ছাব্বিছ দিব লাগিব আৰু মানে ল'ৰাজনে দিন হাজিৰা কৰি হেনা তো ইমান ধুনীয়াকৈ দেখিছে কিমান ধুনীয়াকৈ মানে মেজিঘৰ এটা সাজি ওলাইছে। তো আৰু এনে হ'লে দেখাত মানে তেতিয়াহ'লে কি হ'ব, কিন্তু আৰু চাইছেনে ক'ত বনাইছে পানীৰ ওপৰত মানে চাং পাতি হেনা মেজিঘৰটো বনাইছে। তো চাব্বাজ আৰু হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। আৰু এইটো চাইছে আমাৰ ডুবাইৰ বুৰ্জ খালিফা ইয়াতে বনাই দিছে। তো এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টত বনাইছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত জেলকাজাৰত এইটো মানে বনাইছে মেজিঘৰটো। তো দেখিছে কিমান ধুনীয়াকৈ বনাইছে আৰু ৰাতিৰ পৰিৱেশ এনেকুৱা হৈছে আৰু লাইট ঠাইট দিছে ধুনীয়াকৈ। আৰু এই ৰথখন যে দেখিছে এইখন বনাইছে বঠামাৰীত বনাইছে। তো এতিয়া ৰাতি হৈ অহাৰ লগে লগে আমাৰ ভোগালীৰ উৎসৱৰ খানাৰ মেইন আৰু তো গঁৰালত মুৰ্গী ধৰি ৰেডি। তো মুৰ্গী অনা হৈ গ'ল, তাৰপিছত অলপ পিছত কাটিম আৰু কাটি খানা ৰেডি হ'ব। মুৰ্গী মাৰিব আৰু মুৰ্গী কমে 20টা মান হ'ব। তো তিনজনে পুৰা লাগিছে। আৰু এই মুৰ্গীটো কাৰ পৰা আনিছে, দুইজনে ফালা কৰিব নাই পাই মুৰ্গী দেখা নাই, দুটাই ধৰিছে বাবা কি তাই দে মুৰ্গীটা। এটা মুৰ্গী দুটাই ধৰিছে দেখা নাই। মাংস কাটাত হাজিৰ দুই কাছাই লগ লাগছে, দুই কচাই এক কচাই লাল পানী ওলাই আছে। কচাই তাতে আমি খানা খাই আছো, কিন্তু আমাৰ ঘৰতো মানে সৰু সুৰা খানা খাই আছে। তো বলক তালৈকে যায় কি হৈ আছে। তিল পিঠা দুখনমান টেষ্ট কৰি লওঁ ৰ কেনেকুৱা লাগে। খুন্তি বনাইছে আমাৰ আইতাই বনাইছে। কিয় কবি আইতা? পিঠা বনাইছো, বিহু মাঘ বিহু আহিছে আমাৰ, লাৰু পিঠা বনাইছো। আমাৰ খানাৰ মেইন ৰান্ধনি হৈছে ধৰণ্ডা। কি বনাবি ধৰণ্ডা? এটা লোকেল বনাব না। আৰু আমাৰ জগালি আছে সুমিত দা, দি আছে পুৰা মাংস। আৰু এইফালে দি আছে আমাৰ গাহৰিৰ মেইন মানুহ। আৰু এইফালে দি আছে গাহৰি কওঁ গাহৰি আছে। তো এতিয়া গাড়ী বাজি ৰান্ধনি গাড়ী হ'ল না? কিমান টাইম আৰু হ'ব না? রাতের ট্রেনিং আমি তোম দেখা না মাহানি কিছু না এই রাতের ট্রেনিং আমি দূরে দূরে যাই আছো কত যাইছো গম পাইছ না মেজিকট খৰি লৈ আছো এই হে আমাৰ এই ৰাতি এই হে খৰি ইয়াৰ পৰা যাই হে মেজিকটটো সাজিম।
ঠেলা কর এই ঠেলা এইখান এই ঠেলা লগ দে আর মারে এতিয়া কেতিয়া বাজে কেতিয়া বাজে দেখা এয়া দেখক কেতিয়া বাজে 9:27 তো এই ৰাতি আমি এই ঠেলা খৰিত তো আমাৰ ড্ৰাইভাৰ দেখা নাই টচ মাৰি দিছিলে টচ মাৰি তো এতিয়া ইয়াৰ পৰা যাই কিনে মেজিকটা সাজিম তো আমি গৈ আছো আৰু খবককে আহি গ'ল আমাৰ তুমিদা নমস্কাৰ ঠেলা চলাব লাগে ঠেলা চলালে দেহৰ কাৰণে ভাল এই দেখা নাই খৰিখিনিতো অনা হ'ল কিন্তু চাওকচোন এইটো কি বগা চিকা মই আজি প্ৰথম দেখিলোঁ আপোনালোকে যদি দেখিছে কমেণ্ট কৰি জনাবচোন আজিলৈকে দেখা নাছিলোঁ প্ৰথমতে কি ভাবিছোঁ জানো না সেই যে পুহি পোৱা নাই কিছুমানে বগা নিগনিবিলাক তো সেইবিলাক বুলি ভাবিছিলোঁ চুৰি কৰিবৰ পৰা আহিছে চাগে তাৰপিছত ভালকৈ খুচৰি মাছতে চাওঁ যদি চিকা আহে এইটো দেখা নাই পুৰা পিল 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 লগাই দিছে এতিয়া অকল গাছ কাটিম কাটি আছে ধৰ পৰি গ'ল এতিয়া কল গাছ ওজন আছে না বঢ়িয়া এতিয়া কল গাছ লৈ যাম পৰম্পৰা হয় এইটো পৰম্পৰা মানে এইটো মানে কি মেজি ঘৰৰ কাৰোবাৰ পৰা কাটি আনো আৰু মানে মেজি ঘৰৰ মাজত দি এই ৰাতিখন মানে আমি এতিয়া মেজি ঘৰ বনাম কোনোবাই পিঠাই তো লাহে লাহে কৰি আমাৰ ভেলাঘৰ সাজু হৈ গ'ল মানে মেজি ঘৰ আগে চে কাটি আছে পুৰা পুৰা মেজি ঘৰো বনোৱা হ'ল আৰু লাহে ধীৰে যিহেতু আমাৰ ৰোল মাৰিবই লাগিব 11টা বজাত খানা ফিনিছ কৰিব লাগিব তো আমাৰো খানা হৈ গ'ল এতিয়া খাই বৈ লাহে লাহে ঘৰমুৱা হওঁ নহ'লে দাণ্ডাকেইটা খাব লাগিব তো আমাৰ মাংস বাঢ়ি আছে তো ভাত তাত বৰা হ'ল এতিয়া খা আৰু পলা উঠি গৈ আছোঁ যাই না ভেলাঘাট লগাই দিম আৰু